পেহী কলা মানে কি যে পেহীকু আৰু পেহীতন্ত্ৰ একলগে যুক্ত হয় যি কলাৰ সৃষ্টি হয় তাকে কি বুলি কোৱা হয় পেহী কলা বুলি কোৱা আকৌ লবা পেহীকু আৰু পেহীতন্ত্ৰ একলগে যুক্ত হয় যি কলাৰ সৃষ্টি হয় তাক কি বুলি কোৱা হয় পেহী কলা বুলি কোৱা হয় পেহী কলা মই আগত কলো এটা লিখিছো তোমালোকে এটো লিখি লবা কিতাপত বহি লিখি লবা পেহী কলা মানে হল পেহীকু আৰু পেহীতন্ত্ৰ একলগে যুক্ত হয় যি কলাৰ সৃষ্টি কৰে তাক কি বুলি কোৱা হয় পেহী কলা বুলি কোৱা হয় এতিয়া ইয়াক আকৌ তিনিটা ভাগ কৰিছে এটা তোমাৰ যে রেখিত বা ঐচ্ছিক পেহী আর একটা অরেখিত বা অনিচ্ছিক পেহী আর একটা হল হিন্দু পেহী এতিয়া রেখিত বা ঐচ্ছিক পেহী মানে কি যে যিবোৰ অঙ্গ আমি নিজ ইচ্ছামতে সঞ্চালন কৰিব পাৰি তাক কি বুলি কোৱা হয় ঐচ্ছিক পেহী বুলি কোৱা হয় বা রেখিত পেহী বুলি যেনেকৈ হাত চকু আমি কি ইংরেজি সময় লড়া শোনা নাই হাত লড়া শোনা নাই এইবিলাক হল কি আমার ঐচ্ছিক পেহী বা রেখিত পেহী হাত তাৰপিছত তোমাৰ ভৰি মুখ এইবিলাক আমি নিৰ্দিষ্ট সময় লড়া আছো এইবিলাক কি বুলি কোৱা হ'ব ঐচ্ছিক পেহী বা রেখিত পেহী বুলি কোৱা হয় আৰু অনিচ্ছিক পেহী মানে কি যে যিবোৰ পেহী আমি নিজ ইচ্ছামতে লৰচৰ কৰিব নোৱাৰি সেইবোৰ পেহী কি বুলি কোৱা হয় অৰেখিত পেহী বা অনিচ্ছিক পেহী বুলি কোৱা হয় ফৰ এক্সাম্পল যেনেকৈ ধৰা পাকস্থলী মোৰ নিজৰ ইচ্ছামতে লৰব পাৰিম নে নোৱাৰো যকৃত বৃক্ক আমি নিজৰ ইচ্ছামতে লৰব পাৰিম নেকি এইটো লৰব নোৱাৰো বৃক্ক মূত্ৰথলী এইবিলাক নিজে সময় লৰচৰ কৰিব পাৰিম নেকি কেতিয়াও নোৱাৰি সেইকাৰণে এইটো কি হ'ব তোমাৰ যে অনিচ্ছিক পেহী বা অৰেখিত পেহী এতিয়া আহিল 3 নম্বৰ আহিল হৃদ পেহী পেহীটো তোমাৰ কি হয় ই কেতিয়াও ক্লান্ত হৈ নপৰে যেতিয়া পৰা আমি সৃষ্টি হৈছো এতিয়াৰ পৰা মৃত্যু আগলৈকে ক্লান্ত নহয় মানে একেলগে চলি থাকে এইটো হল হৃদ পেহী তোমালোকে বুজি পালা না এতিয়া পেহী কলাটো শেষ হৈ গ'ল এতিয়া তোমালোকক আৰম্ভ কৰিম যে স্নায়ু কলা মানে হল মনত ৰাখিবা ইয়াৰ আগত এটা কথা পাহৰি গৈছো তোমাৰ আৰু এটা ডাৰ্ক বেণ্ড আৰু এটা লাইট বেণ্ড পোহৰ বেণ্ড আৰু এটা আছে তোমাৰ ডাৰ্ক বেণ্ড মানে হল কি যে অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰিলে দেখা যায় যে পেহীসমূহ অনুপ্ৰস্থ আৰু স্বচ্ছ আৰু অস্বচ্ছ পথালি থাকে কিছুমান আমি যদি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত যদি আমি এই পেহীবিলাক যদি আমি চোৱাৰ লগে লগে এই অনুপ্ৰস্থবিলাক কিছুমান স্বচ্ছ আৰু কিছুমান অস্বচ্ছ পথত থাকে যিবিলাক স্বচ্ছ পথালি তাক কোৱা হয় তোমাৰ লাইট বেণ্ড আৰু যিবিলাক অস্বচ্ছ তাক কি বুলি কোৱা হয় ডাৰ্ক বেণ্ড বুলি কোৱা হয় তোমালোকে ক্লাছ 6 পাইছিলা স্বচ্ছ পথ অস্বচ্ছ স্বচ্ছ মানে কি যাৰ মাজেৰে আমি পোহৰ পাৰ হয় তাক স্বচ্ছ পথ বুলি কোৱা হয় যাৰ মাজত পোহৰ পাৰ হৈ নাযায় তাক অস্বচ্ছ বুলি কোৱা হয় একেদৰে আমি অনুবীক্ষণ যদি চোৱাৰ লগে লগে এই পেহীসমূহৰ পথালি কিছুমান স্বচ্ছ দেখা যায় আৰু কিছুমান অস্বচ্ছ দেখা যায় স্বচ্ছবিলাকে কোৱা হয় লাইট বেণ্ড আৰু অস্বচ্ছবিলাক কোৱা হয় ডাৰ্ক বেণ্ড স্বচ্ছ আৰু ডাৰ্ক বেণ্ড আৰু লাইট বেণ্ডটো বুজি পালা এতিয়া তেনেহ'লে তোমালোকে আজি ইমানলৈ সামৰিছো এতিয়া ইমানলৈ সামৰাৰ আগতে তোমালোকে আৰু এটা ইয়াৰ পিছত আলোচনা কৰা হ'ব স্নায়ু কোষ